হ'লে এইটো সময়তে আহিব পালেনে পাৰ্চেলটো এটা 59 ছেকেণ্ডৰ ভিডিঅ' বনাওঁতে কিমান যে কথা আহি পৰে প্ৰথমতে কাপোৰ নিৰ্ধাৰণ কৰা যে কি পিন্ধিবা দেন ব্লাউজ তাৰপিছত অলংকাৰ তাৰপিছত আকৌ চুলিখিনিয়ে বা আজি কেনেকুৱা ৰূপ ধৰি আছে আজি ময়ো বোলো ৰীল এটাকে বনাওঁ সেয়েহে প্ৰথমতে ধুনীয়াকৈ মেখেলা চাদৰযোৰ কুচ দি পিন্ধিলোঁ তাৰপিছত মেখেলাখন ধুনীয়াকৈ পিন্ধিলোঁ তাৰপিছত আৰু বেছিক যোনখিনি মেকআপ কৰোঁ প্ৰথমতে টোনাৰ মইশ্চাৰাইজাৰ লগালোঁ তাৰপিছত এটা একদম স্কিনৰ লগত মিলা এটা ফাউণ্ডেশ্যন তাৰপিছত কনচিলাৰ অকণমান লগাইছোঁ মই একদম মিনিমেল মেকআপ কৰোঁ তাৰপিছত ধুনীয়াকৈ ব্লেণ্ডেদি ব্লেণ্ড কৰিছোঁ ছেটিং স্প্ৰে দি আহিলেই নহয় তাৰপিছত পাৰ্চেলটো মেপ দুখনমান অৰ্ডাৰ দিছিলোঁ তাকেই আহিলে জীৱনটো ৰখাল হওক বা নহওক কিন্তু গালকেইখনটো একদম ৰখাল গুলপীয়া দেখিব লাগিব সেইবাবে ব্লাছ তাৰপিছতে লগালোঁ আই শ্বেডো নিজৰ ফিউচাৰটোৱে ছেট নাই কিন্তু মেকআপ মই ভাল ছেট কৰিব জানো দেই তাৰপিছত লিপষ্টিক লিপ গ্লছ তাৰপিছত অকণমান হাইলাইটাৰ লগাই জিলিকাই লৈছোঁ গালকেইখন তাৰপিছত ফুলি এযোৰ পিন্ধি বিন্দি লগাই মই ৰেডি তাৰপিছত এয়া শ্বুট কৰি আছোঁ ৰীলটো আজিলৈ বাই বাই